কবিতাৰ শিৰোনাম ফৰগেট মি নট। কথা অংকুৰ জ্যোতি বৰদলৈ। সিদিনাখনৰ কথাবোৰ আজি যেন বহুত পুৰণি হৈ গ'ল। ভাল পোৱাৰ ৰঙীন সপোন দেখুৱাই এতিয়া প্ৰেমৰ সাগৰত মোক অকলে এৰি তুমি গুচি গ'লা সহাবাতে। কিন্তু তুমি কিয় গুচি গ'লা? ই মাথো এতিয়া মোৰ বাবে এটা উত্তৰবিহীন প্ৰশ্ন। তোমাক হেৰুৱাৰ পাছত জানা, মোৰ জীৱনত পোৱা নোপোৱাৰ হিচাপবোৰ তেনেই অৰ্থহীন হৈ পৰিল। বুকুৰ ৰঙা নীলা সপোনবোৰ সপোন হৈয়ে ৰৈ গ'ল। কেতিয়াবা তোমাক সুধিবৰ মন যায়, মোক এসোপা চকুলো দি এতিয়া বাৰু তুমি কেনে আছা? মোক অকলশৰীয়া কৰি এতিয়া বাৰু তুমি কোনটো নামবিহীন জংচনত ব্যস্ত? সুধিবৰ মন যায় তোমাক। সেই তাহানিৰ দৰে এতিয়াও বাৰু তোমাৰ প্ৰিয় ঋতু বৰ্ষা হয়নে? বৰষুণ জাক আহিলে যোৱানে দৌৰ মাৰি চুই চাবলৈ বৰষুণৰ টোপালবোৰ? এতিয়াও বাৰু কৃষ্ণচূড়াৰ ফুল তুমি ভাল পোৱানে? সুধিবৰ মন যায় তোমাক। কিন্তু থাকক, আৰে তুমি তোমাৰ পৃথিৱীত সুখী হৈছাই যেতিয়া, থাকক। এইবোৰ প্ৰশ্ন সুধি এতিয়া আৰু মই তোমাক আমনি নকৰোঁ। আমাৰ প্ৰেম এতিয়া অতীত হ'ল, অতীতবোৰ সোঁৱৰণি হ'ল। এতিয়া তুমি মোৰ বাবে এটা মিঠা অতীত, যাক মই পাহৰিব খুজিও পাহৰিব নোৱাৰোঁ। কিয় জানা? সেই যে তুমি দিয়া জন্মদিনৰ উপহাৰটো, সি মোক বাৰে বাৰে কয়, ফৰগেট মি নট,